হেল্ল' দোস্ত, আপোনালোকে যদি অৰুণোদয়ৰ পইচা আপোনাৰ একাউণ্ট সোমাইছে, আপোনালোকে যদি চাব নাজানে, লিষ্টখন চাব নাজানে, তো এই ভিডিঅ'টো চাই থাকক। আপোনালোকক মই দেখুৱাই দিম অৰুণোদয়ৰ লিষ্ট কেনেকৈ চাব। যদি আপোনাৰ নাম আছে, তো আপোনালোকে গুগল বা ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি ল'ব, যি আপুনি ইউজ কৰে। ইয়াতে অৰুণোদয় বুলি লিখি দিব। ইয়াতে দেখিছে, ইয়াতে এক কাৰ চিনৰ নিচিনা এডাল আছে, ইয়াতে ক্লিক কৰি ডেস্কটপ ছেট কৰি ল'ব। তেতিয়া আপোনাৰ মোবাইলটো কম্পিউটাৰৰ নিচিনা ডাঙৰকৈ পেজটো খুলিব। তাৰপিছত অৰুণোদয়ত ক্লিক কৰিব। আৰু অলপ লোড হৈ আছে। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। এনেকুৱা ধৰণে আপোনাৰ অৰুণোদয় পেজটো আপোনাৰ সন্মুখত আহি যাব। আপোনাৰ মোবাইলত এনেকুৱাকৈ সকলোৰে মোবাইলত আহিব। এনেকুৱাকৈ আপুনি টিপিব। ইয়াতে দেখা পাইছে আপুনি ভিউ ষ্টেটাছ, ইয়াতে দেখা পাইছে ভিউ ষ্টেটাছত আপুনি ক্লিক কৰিব। যেতিয়া আপুনি ভিউ ষ্টেটাছত ক্লিক কৰিব, তেতিয়া আপোনাৰ সন্মুখত বহুত ইয়াতে ডিষ্ট্ৰিক্ট আহি যাব। যোনটো ডিষ্ট্ৰিক্ট আপোনাৰ হয়, সেইটো ডিষ্ট্ৰিক্ট আপুনি ইয়াতে ক্লিক কৰি দিব। কোন ডিষ্ট্ৰিক্টটোত, যিহেতু মই নলবাৰী ডিষ্ট্ৰিক্ট হয়, মই নলবাৰীত ক্লিক কৰি দিম। ৰবাৰ লোড হৈ আছে। এনেকুৱা ধৰণে আহি যাব। তো আপুনি অৰুণোদয় লিষ্টত আপোনাৰ নাম আছেনে নাই, এনেকুৱা ধৰণে আপুনি চাব পাৰিব। ইয়াতে চাব পাৰিব আপোনাৰ নাম আছেনে নাই, ইয়াতে চাই যাব আপুনি। বা ইয়াতে দেখা পাইছে, ইয়াতে নেক্সট বুলি আছে, নেক্সটত আপুনি ক্লিক কৰিব পাৰে। নেক্সট পেজটো আহি যাব এনেকুৱা ধৰণে। আৰু এনেকুৱাকৈ বিচৰাতকৈ এটা সহজ পদ্ধতি আছে। আপোনালোকে ইয়াতে চাৰ্চ কৰি ইয়াতে আপুনি কৰিব পাৰে। নামটো আপুনি লিখিব পাৰে। মই এজনী মহিলাৰ নাম লিখি দিম। ইয়াতে লিখি দি মই ইয়াতে চাৰ্চ কৰি দিম। তো এনেকুৱা ধৰণে চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ পিছত চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। তো আপুনি চাব পাৰে নলবাৰী ডিষ্ট্ৰিক্টত ৰুণু বৈশ্য নামৰ যিমান কেইজনী মহিলা আছে ইয়াতে আহি যাব। বৰ্তমান ইয়াতে দুজনী মহিলাই আছে। আৰু যদি কোনোবা মহিলা এপ্লাই কৰিছিল বা এপ্লাই নতুনকৈ কৰিছে, তেওঁলোকৰ নাম লিষ্টখন আপডেট হোৱাৰ পিছত ইয়াতে তলত আহি যাব। বৰ্তমান দুজনী মহিলাৰ নাম আছে। আৰু যেতিয়া আপডেট হৈ যাব, আপডেট হোৱাৰ পিছত ইয়াতে তলত নাম আহি যাব। আপোনাৰো যদি নাম আপডেট হোৱা নাই, তো আপোনাৰো নাম ইয়াতে তলত আহি যাব। তো আপোনালোকে চাব পাৰে। আৰু লিষ্টখন অতি শীঘ্ৰেই ইয়াতে আপডেট হ'ব। যদি আপোনাৰ আশাকৰ্মী বা আপোনাৰ পঞ্চায়তৰ কোনোবা আহি যদি আপোনাৰ ঘৰৰ পৰা শপতনামাত চহী লৈ গৈছে, তো আপোনালোকে নিশ্চিন্ত মনে থাকক, আপোনাৰ পইচা নিশ্চয় সোমাব। কম্পিউটাৰত যেতিয়া ভেৰিফিকেশ্যন হ'ব আপোনাৰ নাম, তেতিয়া আপোনাৰ ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আপোনাৰ পইচাটো সোমাব, নহ'লে আপোনাৰ পইচা নোসোমায়। তো আপোনাৰ যদি ভেৰিফিকেশ্যন হোৱা নাই, লিষ্টত নাম হোৱা নাই, তো আপুনি আশাকৰ্মী বা যিজনী মহিলা বা যোনে আপোনাৰ শপতনামাত চহী কৰাবলৈ আহিছিল, তেওঁক সোধক যে মোৰ নামটো এতিয়াও লিষ্টত আছে, কিন্তু মোৰ ভেৰিফিকেশ্যন কিয় হোৱা নাই। ভেৰিফিকেশ্যন তেওঁক সোধক, তেওঁলোকে জমা দিছেনে নাই অফিচত। তেওঁলোকে যেতিয়া জমা দিব, কম্পিউটাৰে ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ পইচাটো একাউণ্টত সোমাই যাব। তো এইখিনি আছিল ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিল, তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।